জন্মদিনৰ শুভেচ্ছা তোমালৈ, জন্মদিনৰ শুভেচ্ছা তোমালৈ। কেইডালমান মমৰ শিখাৰে বেৰি সন্মুখত মৃত্যুৰ পাছত হত্যা কৰিবলৈ যোৱা অপৰাধীৰ প্ৰতিকৃতি। তাৰ পাছত দৰ্শকৰ এটা শ্লোগান, তোমাৰ নিশংস হত্যাকাৰী গুলপীয়া উঠে মৃত্যুৰ ধোঁৱা উৰুৱাই, ঈৰ্ষাৰ ৰক্ত প্ৰবাহিত তোমাৰ নাঙঠটো হাতত, সাৰুৰ অভাৱত এপাত চাকু লৈ মোৰ হৃদয় বৰণীয়া কেকটো কাটি উন্মোচন কৰা তোমাৰ ২৪তম জন্মদিনৰ অধিৱেশন। কিমানবাৰ যে নিজকে আৱিষ্কাৰ কৰিছোঁ সেই কেণ্ডেলৰ কাঠকৰাটোত, তোমাৰেই প্ৰেমৰ অভিযুক্ত হৈ। ঊৰ্ধ্বমুখী তোমাৰ ঘৃণাবোৰৰ দৰেই সময় এতিয়া উপহাৰৰ সময়ছোৱাৰ, সময় এতিয়া উপহাৰৰ সময়ছোৱাৰ। কিন্তু তাৰ আগতে জনাবাচোন, তোমাৰ কোঠাটোত মোৰ বাবে অলপ খালী ঠাই ওলাবনে? এজন প্ৰাক্তন প্ৰেমিকৰ পৰা ধাৰলৈ আনিছোঁ এটা বিষাদৰ সন্ধিয়া তোমাক দিবলৈ। এজন প্ৰাক্তন প্ৰেমিকৰ পৰা ধাৰলৈ আনিছোঁ এটা বিষাদৰ সন্ধিয়া তোমাক দিবলৈ। নে আকৌ ব্যস্ততা নেকি তোমাৰ বিখ্যাত উপাধিৰ বন্ধুবৰ্গৰ লগত? যদি মোৰ মৃত্যু হয় তোমাৰ জন্মদিনৰ উপহাৰ, তুমি ক'ত সজাবা এদিন সুধিছিলোঁ তোমাক। উত্তৰবিহীন নোহোৱাটো পুনৰ এবাৰলে। তুমি কেতিয়াবা মোৰ নামটো লিখিছানে তোমাৰ প্ৰিয় আলোচনীখনৰ একাষে, বা ম্যাদ উকলি যোৱা কোনো এখন কাকতৰ ওপৰত? এটা তৎকালীন প্ৰশ্ন তোমালৈ, উজটি খাইছানে দুখ আৰু সুখৰ স্তৱকটোৰ পানীপঁচাত মোৰ নামটো বিচাৰি? নে আকৌ ভাবা বগা কাগজত কলা হৈ ঘূৰি ফুৰা আখৰবোৰ কৰবাৰ? পুনৰ এবাৰলৈ অনুপস্থিত তোমাৰ জন্মবাৰ্ষিকত তোমাৰ হাতেৰেই খাবলৈ মোৰ হৃদয়ৰ এটুকুৰা। তথাপিও জন্মদিনৰ শুভেচ্ছা তোমালৈ। ধন্যবাদ।